জাপি অসমৰ লোককলাৰ এটি সুন্দৰ নিদৰ্শন। ৰ'দ বৰষুণৰ পৰা নিজৰ মূৰটো ৰক্ষা কৰিবলৈ উদ্ভাসিকা শক্তিৰে মানুহে সাজি উলিয়াইছিল জাপি। আৰু জাপি দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ। সেইবাবে এটা যোজনাত কৈছে, জাপি লাঠি তিয়নি টনা, ইয়াক এৰিলে দিনতে কণা। জাপি অসমৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে স্ত্ৰী পুৰুষ উভয়ে ব্যৱহাৰ কৰে। জাপি বহু প্ৰকাৰৰ আছে। ৰূপসজ্জাৰ ফালৰ পৰা ইয়াৰ ভাগ দুটা, উকা আৰু ফুলাম জাপি। ব্যৱহাৰৰ ফালৰ পৰা নাম ভিন ভিন, যেনে গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি আদি। আহোম ৰাজত্ব কালত ডা-ডাঙৰীয়াসকলে মৰ্যাদা অনুযায়ী বিভিন্ন জাপি ব্যৱহাৰ কৰিছিল। হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, যিহেতু ৰঙালী বিহু, সকলোকে জনাইছোঁ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু সকলোৰে জীৱনত যাতে ৰং আনন্দৰে ভৰি পৰে তাৰেই কামনা কৰিছোঁ। ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ কাপোৰযোৰ কমপ্লিট হৈ গ'ল। স্কিপ নকৰাকৈ চাব। মই এখন মেখেলা কৰি আছিলোঁ নহয়নে, আৰু সেই মেখেলাখন কৰি থকাৰ পিছতে এয়া এখন মিক্স পাটৰ চাদৰ কৰিছিলোঁ তাৰ লগত মিলাকৈ, আৰু এই কাপোৰযোৰ এয়া কমপ্লিট হ'ল। আপোনালোকে ভিডিঅ'টো চাওকচোন মই কি ধৰণে কৰিলোঁ। আৰু ফ্ৰেণ্ডছ, মই বিভিন্ন ধৰণৰ বিহু ৰিলেটেড ভিডিঅ' দি থোৱা আছে। এই যে পিন্ধি আছোঁ ঢোলবিৰিডাল, এই ধৰণৰ ভিডিঅ' দিয়া আছে। কেনেকৈ বনাইছোঁ তাৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাবচোন। কাণফুলি বনাই থোৱা আছে, বিভিন্ন ধৰণৰ আৰ্টৰ কাম আছে, ক্ৰাফ্টৰ কাম আছে, বটলত নাচনি কৰিছোঁ, আকৌ ৱাল পুটি দি নাচনি কৰিছোঁ। বিভিন্ন ধৰণৰ ভিডিঅ' মোৰ চেনেলত আছে, আপোনালোকে গৈ এবাৰ চাবচোন আৰু ভাল পাব। তেনেহ'লে ফ্ৰেণ্ডছ, দেৰি নকৰি আহকচোন চাওঁ কাপোৰযোৰ মই কি ধৰণে কমপ্লিট কৰিলোঁ। ফ্ৰেণ্ডছ, মেখেলাখনত কৰাৰ ধৰণৰে এইখন এখন মিক্স পাটৰ চাদৰ লৈছোঁ, আৰু একেধৰণৰ দুডাল ফ্লেট ব্ৰাছ আৰু এডাল মিহি গোল ব্ৰাছ লৈছোঁ। আগৰ ভিডিঅ'টো যদি নাই চোৱা আপোনালোকে এবাৰ চাব। সেই ভিডিঅ'টোত সম্পূৰ্ণকৈ ধুনীয়াকৈ দেখুৱাই থোৱা আছে মই কি ধৰণে জাপিটো কৰিছোঁ। সেই একেটা প্ৰচেছতে চাদৰখনতো কৰিছোঁ। চাদৰখন যিহেতু স্লিকৰ হয়, মানে এইখন যিহেতু মিক্স পাটৰ হয়, সেইকাৰণে প্ৰথমতে মই ফ্ৰেম ব্যৱহাৰ কৰি পেলাই কৰিছিলোঁ। অকণমান পানী সানি টানি পেলাই কৰিবলৈ ট্ৰাই কৰিছিলোঁ জাপিটো আগৰ ধৰণে, কিন্তু পিছলৈ মই লাহে লাহে হয় কাৰণে ফ্ৰেমত লগাই লগাই এটা এটাকৈ কৰিব লগা হোৱাৰ কাৰণে শেষত তলত পাৰি লৈ পূৰা টাইট কৰি পেলাই ছাইডত পিন লগাই পেলাই মই কাম কৰিছিলোঁ। আৰু একেটা প্ৰচেছেই কৰিছোঁ, আপোনালোকক দেখুৱাই নাথাকোঁ আৰু, যিহেতু আগৰ ভিডিঅ'টোত মই দেখুৱাই ৰাখিছোঁ একেবাৰে সহজ পদ্ধতিৰে। আৰু এনেকৈ জাপিৰ লুক এটা দিবলৈ ট্ৰাই কৰিলোঁ, আৰু কাপোৰযোৰ কমপ্লিট হ'ল কাৰণে আজি শ্বেয়াৰ কৰিছোঁ। এইখিনিতে ফ্ৰেণ্ডছ, আগৰ ভিডিঅ'টো যদি নাই চোৱা চাব। ইয়াতে মই মাত্ৰ বিশেষ বেছি কালাৰো ব্যৱহাৰ কৰা নাই। এক্ৰিলিকৰ ৰেড কালাৰ, য়েল্ল' কালাৰ, গ্ৰীণ কালাৰ আৰু ব্ৰাউন কালাৰ অলপমান ব্যৱহাৰ কৰিছোঁ, আৰু এই দুডাল ব্ৰাছেৰে সম্পূৰ্ণ কাম কৰিলোঁ। চাদৰখনতো কৰিছোঁ, মেখেলাখনতো কৰিছোঁ, কিন্তু চাদৰখন মোৰ মিক্স পাটৰ হয়, মেখেলাখন কিন্তু মুগাৰ হয়। আৰু কৰিবলৈ অকণমান খালি এটাই সাৱধানতা অৱলম্বন কৰিব লগা হয়, যেতিয়া মিক্স পাটৰ কাপোৰত কৰা হয় ফিচিকি যোৱাৰ চান্স থাকে, সেইকাৰণে অলপ লাহে লাহে কামটো কৰিব লগা হয়। তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাওকচোন।
এতিয়া ফ্ৰেণ্ডছ কওকচোন ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ এবাৰ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে আৰু সকলোৰে জীৱন যাতে হাঁহিৰে ভৰি পৰে সুখেৰে ভৰি পৰে তাৰে কামনা কৰিছোঁ ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোক সুস্থ থাকক ভালে থাকক তাৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ